Excuse me. বাইদেউ Yes? কওকচোন বাইদেউ উচিছা আহিলনে বাৰু স্যার গম নাপাও নহয় কিয় কথা অলপ পাতিব লগা আছিল আপনি কোন নমস্কাৰ মই মুলান চুৰ মুলাংস চুৰ আবার খেনে খাওফাদি ৰাইজে দিয়া উপাধি এই উপাধিটো ভগৱান শ্ৰীকৃষ্ণই মাখন চুৰ কৰা দিনৰ পৰা চলি আহিছে আমাৰ দৰে কিছু বিশেষ ব্যক্তিৰ বিশেষ কিছু কৰ্মকাণ্ড চাই ৰাইজে মাজে মাজে উপাধি প্ৰদান কৰিছে বিশেষ কৰ্মৰাজি মানে চুৰিকাণ্ড মই মানে মানুহৰ ঘৰত হিন্দী মাৰি চুৰ কৰোঁ তুই তাৰ মানে চুৰ হয় মুলান চুৰ এটা সময়ত মাৰ্কেটত মোৰ নাম আছিল তাৰ মানে তুই এতিয়া চুৰি বাদ দিছা প্ৰায় বাদ দিয়াৰ নিচিনা মাথো কালি ৰাতি ট্ৰাই কৰিছিলোঁ আকৌ হয় নেকি আসুন ভিতৰত বলক দে তই আগত যা আপোনাৰ থানা মই আগত গ'লে বেয়া হ'ব নহয় আপুনি যাওক বাইদেউ চুৰ চকু যে গুচি যায় কি পাৰফিউম লগাইছে বিৰাট ধুনীয়া গোন্ধাইছে তেল মাৰিব নালাগে বল এনেই ছাৰ কোনটো ৰুমত বহেনো ইয়াত ধেমালি কিয় কয়নো এইটো কথা আমাৰ দৰে চুৰবোৰৰ কাৰণে চৰকাৰে খৰচ কৰি বনাইছে দেখিছে পইচাৰ কাৰণে চিন্তা কৰা নাই চৰকাৰে মানে চাওক গভৰ্ণমেণ্টে চুৰসকলৰ কাৰণে লকআপ বনাইছে এই লকআপখন বাহিৰেও সজাব পাৰিলেহেঁতেন কিন্তু বাহিৰে সজাইছে আপুনি চাওক চাওক চাউণ্ড শুনিছে পিয়ৰ ৰ'দেৰে বনাইছে চাউণ্ড শুনিছে পিয়ৰ ৰ'দেৰে বনাইছে ৰ'দৰ পাৰ কুইণ্টেল হিচাপত আজিৰ মাৰ্কেটৰ দাম কিমান জানেনে বহুত চৰকাৰে চুৰসকলৰ কাৰণে ইমান চিন্তা কৰিছে চুৰসকলক সন্মান দিছে ৰেচপেক্ট দিছে সেইখন চৰকাৰক বেয়া বুলি কিয় ক'ম হা কিয় ক'ম বেয়া বুলি কওক এই তুই লকাপৰ ভিতৰত ধামাই গলি যে লকআপটো দেখি পুৰণা স্মৃতিবোৰৰ পৰা পাগল কৰি দিছে গম পাইছেনে পাগল হৈয়ে যাম আমি পাগল হৈয়ে যাম এই বহুত কথা মনত পৰি গৈছে গম পাইছেনে মনত পৰিছে ন এই তলাটো চিনি পাওঁ নহয় পুৰা স্মৃতি জড়িত হৈ আছে এইটোৰ লগত কিয় তলা মাৰিলে এতিয়া ভিতৰত ধামাই চব কথা একফালৰ পৰা ভাবি যা হা বাইদেউ বাইদেউ চৰকাৰখনে ইমান ৰেচপেক্ট দিছে পুলিচে এই নকওঁ আকৌ বেলেগ কেছত ফুচিম দেই পাগল হৈ যাওঁ দেই অভদ্ৰ তই পেপাৰ পালি মুণ্ডা উলিয়াই দিলি কিয় আপুনি পেপাৰ পঢ়িছে এবাৰ এনেকে পঢ়িছে এবাৰ তেনেকে পঢ়িছে আপুনি পেপাৰ পঢ়িছে নে ফটো তুলিছে মূৰ্খ মই চকুৰ পৰীক্ষা কৰি আছো আপোনাৰ চকু পৰীক্ষা চলি আছে সেই পৰীক্ষা নহয় চকুৰ পাৱাৰ কমিছে নেকি সেইটো পৰীক্ষা কৰি আছো সঁচাই গৈছে নেকি বাৰু তাকেই দূৰ বস্তুবিলাক মানে দেখা নাপাওঁ মোৰ চকু পাহাৰ কমিছে আঁতৰ পাহাৰবিলাক মই বহুত সৰু দেখো বাচ্ছা আঁতৰৰ পাহাৰবোৰ সৰুৱে দেখি ওচৰত গলেহে ডাঙৰ দেখা পায় আচ্ছা কেনেকুৱা কমিছে মানে ঠিক আঁতৰৰ বস্তুবিলাক বা আন্ধাৰত বস্তুবিলাক এই তেনেকুৱা এটা আছে আচ্ছা মই চাই আছো এইটো কি এইটো আঙুলি বেয়া অংটো কথা সুধিছো চকু পাহাৰ সঁচাই কমিছে এইবাৰ চাব এইটো কি এইটো বেৰৰ ৰং আঙুলিটো কথা সুধিছো চকু পাহাৰ সঁচাই কমিছে কনফিউজটো কৰি আছো কিয় এবাৰ কয় আঙুলিটো এবাৰ কয় বেৰৰ ৰং কনফিউজ কৰি মাৰিছো কিয় মোক আচ্ছা বেলেগ এটা চাম হা এইটো কি ক'ত পালে ক'ত পালি নহয় এইটো 500 টকীয়া আছে চকু পাহাৰ সঁচাই কমিছে মোক কনফিউজ নকবি মোৰ চকুৰ পাৱাৰ লগতে ব্ৰেইনৰ পাৱাৰো কমি যাব এতিয়া বাইদেউ 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 খুৰা দাদা তই এনেকে চিঞৰি আছ যে কি হ'ল চাওকচোন কেনেকে বাইদেউ ভিতৰত ভৰাই থৈ গুচি গ'লগে এনেকে ইয়াত এনেই কোনোবাই তোক গোহালিত ভৰাই থৈ যাব এইটো গোহালিহে নেকি এই থানাৰ ভাষাত গোহালি পিছে তই মানুহটো কোন নমস্কাৰ নমস্কাৰ মই মুলান চুৰ তই চুৰ তাৰ ওপৰত কৈছে তোক এনেই ভৰাই থৈছে চুৰ মই অতীতত আছিলো দাদা এইকেইদিনত ক'তো চুৰ কৰা নাই বিদ্যা প্লিজ উলিয়াই দিয়ক না চৰি বাবা মই এইবিলাকত নোসোমাওঁ দাদা আপুনি এনেকে কিয় থাকে সৰুতে নাকত জোক সোমাইছিল জোকডাল ঠিকেই ওলাই গ'ল কিন্তু তোৰ থাকি গ'ল আচ্ছা আপুনি টেনশ্যন নল'ব মই কোনোবা ফাৰ্মাচীত যদি হিন্দী খানো আপোনালৈ ন'জ ড্ৰপ এটা লৈ আহিম কি
এইটো মুণ্ডাটো ছিঙি পেলাও এইটো এডাল কি হয় ভাজ নহয় যিকোনো পজিশ্যনতে হিন্ধি দিয়া অভ্যাস আছে যে সি ফাৰ্মাচীলৈ গৈ মোৰ কাৰণে তোৰ পানী দে নিজৰ বুলি কেতিয়াবা বুলিহে কৈছো দাদা মুণ্ডা ছিঙি যাব কথা নকবি অ দাদা শুনকচোন দাদা এডাল কি হমেনীয়া হা এডাল কি হমেনীয়া আপোনাৰ পৰা বিয়পিছে চিনে কৰোণা ভাইৰাছ বিয়পাইছে আপুনি ভাইৰাছ বিয়পাইছে নিজৰ বুলি কৈছে নেকি অ এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ এখন হাতৰ ৰুমাল লৈ থাকিবি আৰু পাৰিলে হাতত 10 মিনিটৰ মূৰে মূৰে ধুই থাকিবি নিজৰ বুলি এইডালে কৈছে শুন স্যার স্যার আপনি প্লিজ থানা এড়ি না যাব কি কৰি থাকিব লাগে স্যার খানত ধরিছো চাওক ঠাকুর বাবার হফত আজিৰ পৰা আমি আপোনাক একো অশান্তি নকৰো আমি একদম বালা হৈ যাম এনেও তো বালা আৰু বেছি বালা হৈ যাম মইতো বালা মই আৰু ভাল হৈ যাম তুই অলপ বেলেগকে ক'ব নোৱাৰা ছাৰ মই চাফা মানুহ আৰু নিকা হৈ যাম বাতি শপত খাই গৈছো একদম চুপ থাক হফত খাবৰ কাৰণে আৰু বেলেগ বস্তুৰ নাম ল'ব নাফালি ইনছে মিলি আৰে বাতি চলোৱা মানুহ ভাই বাতি শপত নেখা কিয় শপত খা একদম মানে আপোনাক লগ পাবলৈ আহিছিলোঁ ছাৰ আপোনাক কেলে ট্ৰান্সফাৰ হৈছে মোৰ মনটো বিৰাট দুখ লাগি আছে সেইকাৰণে আহিছিলোঁ ছাৰ উলিয়াই দিবনে ছাৰ অলপ সঁচাকৈ কৈছোঁ ছাৰ মই একো ক্ৰাইম কৰা নাই বাইদেউজনে মোক এনেই ইয়াত সোমাই থৈছে মই জাষ্ট ফিলিংছ শ্বেয়াৰ কৰি কৈহে সোমাইছিলোঁ ইয়াত কিহৰ ফিলিংছ শ্বেয়াৰ কৰিছিলি হিষ্টৰিকেলি মই চোৰ ওৱান্স আপন এ টাইম এতিয়া নহয় আৰু সেই ফিলিংছখিনিকে শ্বেয়াৰ কৰি চোৰাও লকাপৰ ভিতৰলৈ সোমাই আহিছিলোঁ বাইদেউজনে তলা মাৰি দিলে উলিয়াই দিবনে ছাৰ তই ইয়াত আহি মৰিছিলিহি কিয় কেলে ট্ৰান্সফাৰ হৈছে মোৰ মনটো বিৰাট দুখ লাগি আছে সেইকাৰণে আহিছিলোঁ ছাৰ উলিয়াই দিবনে ছাৰ অলপ ওলা থেংক ইউ ছাৰ আপোনাৰ সৈতে কথা অলপ পাতিব লগা আছিল হয় নেকি ছাৰ আপুনি সঁচাকৈ যাবগৈ নেকি ইয়াৰ পৰা নাযাবচোন ছাৰ ইয়াৰ লোকেল মানুহখিনিয়ে আপোনাক বাইহাত বিৰাট ভাল পায় আপুনি ইয়ালৈ অহাৰ পৰা ইয়াত ঠাণ্ডা হৈছেতো আৰু আমাৰ চোৰখিনিও আপোনাক বিৰাট ৰেচপেক্ট কৰে হয় নেকি হয় ছাৰ বহুতে আপোনাৰ কাৰণে চুৰ কৰাও এৰি দিছে 40% ভয়ত 60% বাইহাত ৰেচপেক্টত ময়ো এৰি দিছোঁ নহয় ছাৰ ভেৰি গুড চাওক ছাৰ কাৰা অফিচাৰ এজন আঁতৰি গ'লে চুৰবোৰে ভাল পায় কিন্তু আমাৰ চুৰবোৰে দুখ কৰিছে আপোনাৰ পপুলাৰিটি চাওক ছাৰ কালি ৰাতি চুৰ কৰিবলৈ আহি মই কথাটো গম পালোঁ ছাৰ ঐ তই বোলে আকৌ চুৰ কৰা বাদ দিলি প্ৰায় বাদ দিয়া নিচিনাই কিন্তু ঘৰত অলপ ফাইনেন্সিয়েল প্ৰব্লেম চলি থকাৰ কাৰণে কালি ৰাতি আকৌ ট্ৰাই কৰিব লগা হ'ল ঐ বেলেগ কিবা কাম চাম কৰি খাব নোৱাৰ তই এইটো চিটুৱেশ্যনৰ কাৰণে পোৱা নাই কি এইটো চিটুৱেশ্যন কৰোণা ভাইৰাছ কি চাওক ছাৰ মই কাম কৰিলে ক'ত কৰিব লাগিব শ্বপিং মল মাৰ্কেট অফিচ এইবোৰত জনসমাগম বেছি আছে কাৰোবাৰ পৰা যদি কৰোণা ভাইৰাছ আহি যায় আহি পেলাই যদি মই মৰি যাওঁ মোৰ ফেমিলিটো কি অৱস্থা হ'ব ছাৰ আই এম দ্য অনলি পাৰ্চন অফ ইনকম অফ ঘৰত সেইকাৰণে মই চুৰ কৰাটো বাছি লৈছোঁ ছাৰ অকলে কৰা কাম চুৰটো তেতিয়া ৰিস্ক নাই আৰু কৰোণা ভাইৰাছৰ ঠেং ভাঙিব লাগে তোৰ ওপৰত যদি চুৰ কৰা গম পাওঁ কথা কিন্তু ভাল নহ'ব নকৰোঁ ছাৰ প্ৰমিছ কৰিছোঁ কিন্তু আপুনিও প্ৰমিছ কৰকচোন আপুনিও থানাখনে এৰি নাযাওঁ বুলি এজন চোৰে এজন অফিচাৰক থানাত থাকি যাবলৈ ৰিকুৱেষ্ট কৰিছে এইটো ৱৰ্ল্ডত ব্যলগতা নহয়নে ছাৰ ছাৰ থাকি যাবনে প্লিজ My dogs. চলো হাইবৰ কাৰণে কি হ'ল চশমাখন পিন্ধোতে যে আপোনাৰ মহাত্মা গান্ধীকে সৌকালটো লাগিছে গুড 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 গৌ ভালটোৱে কৈছে নে বা বেয়াটোৱে কৈছে তুই বহুত বেছি লেকচাৰ মাৰি আছা চুৰৰ মুখত ইমান ডাঙৰ সেইটো বেয়া কথা আৰে মাটি খাটা খামটো আবাৰ খিনি খাবে আও বফাৰে
ছাৰে মোৰ কথা মানি থাকি যাব বুজিছে আমার কথাই সারে মানা নাই বেটা তুই কোনে মানিব লাগিছে মই আদৰ্শবান চুৰটো চোৰা আদৰ্শ থাকে থাকে দাদা ভাল মানুহৰ আদৰ্শৰ ইফাল সিফাল হ'ব পাৰে কিন্তু বেয়া মানুহৰ আদৰ্শ ইফাল সিফাল নহয় আপুনি ইচ্ছা কৰিলে হিষ্ট্ৰী চাব পাৰে আমেৰিকান থিফ তুই বহুত বেশি লেকচার মারি আছা সুরর মুখত ডাঙৰ ডাঙৰ কথা কিয় হা ঐ তই যে এইবোৰ কাম কৰি ফুৰ তই মাটি কটা কামটো নকৰ কিয় নকৰি বুলি হে সেইটো বেয়া কথা আরে মাটি কথা খামটো আবার খেনে খাবে হ'ব পাৰে হয় বাইদেউ বেয়া কাম আপুনি চাওক মই এখন ঠাইৰ পৰা মাটি কাটি পেলাই আৰ্ট ফিলিং কৰি দিলোঁ সেইখন ঠাইৰ পৰা আৰ্ট ফিলিং হৈ গ'ল যিখন ঠাইৰ পৰা মাটিখিনি কাটিলোঁ সেইখন ঠাইতো দ হৈ গ'ল সেই ঠাইত বৰষুণ পৰিব বৰষুণ পৰি পানী জমা হ'ব সেই পানীত ডেংগু মহে কণী পাৰিব সেই কণীৰ পৰা ডেংগু মহ হ'ব ডেংগু ওলা বুলি কৈছো ওলা দাদা চোলাটো পাই দিয়কচোন কিয়? চোলাটো ঘূৰাই দিবগৈ লাগিব কাক ঘূৰাই দিবগৈ লাগিব চুৰ কৰি আনিছিলে তাৰপৰা এতিয়া ঘূৰাই কামুৰি নাথাকি ওলা কিন্তু এটা কথা কি সুৰে নিজে আইয়া থানাত ছাৰক থাকি যাবৰ কাৰণে ৰিকুৱেষ্ট কৰিছে এইটো কম ডাঙৰ কথা না মানে আমাৰ নিচিনাকে ছাৰক কিন্তু চুৰ ডকাইতে খুব ভাল পায় তাকেইতো আৰু সেইজন ছাৰ আমাক এৰি থৈ গুচি যাব চোৱাচোন নিজৰ বুলি ছাৰৰ কাৰণে আমি চবে সলনি হ'ব নোৱাৰো নে কিয় নোৱাৰো ছাৰে বালা পোৱা কাম আমি কৰিব নোৱাৰো নেকি ছাৰে যেনে খা বালা পায় আমি এনেকাই চলিম তেনেকে চোন দিয়া ডান না না কৰোণা ভাইৰাছ ভন্টি কি আমাৰ বাৰু 33 কোটি দেৱ-দেৱী নাই জানো আছে তাৰ ভিতৰত চকু দেৱতা বাৰু কোনটো কি চকু দেৱতা কোন বাৰু চকু চিনি নাপাওঁ এই দুটা আচ্ছা এই দুটা দেৱতা কোন বাৰু দাদাও তই সেই দিনে দিনে মূৰ্খহে হৈ গৈ আছ আৰু চকুনো দেৱতা থাকেনে এই কিয় নাথাকিব আমাৰ 33 কোটি দেৱতাৰ চবৰে ডিপাৰ্টমেণ্ট বিলাক বেলেগ বেলেগ আচ্ছা মই এতিয়া চকুৰ পাৱাৰটো বঢ়াবৰ কাৰণে এতিয়া চকুৰ দেৱতাক প্ৰাৰ্থনা কৰিব লাগিব না নাই বাৰু কচোন দিনটো আৰম্ভ হৈছেহে পাগলামি আৰম্ভণি হলেই মানে ইমান এটা চিৰিয়াছ কথা ক'লো আকৌ পাগলামি কৰা বুলিহে ক'লে মোক অনুগতি বাইদেউ কি চিন্তা কৰি আছে চিন্তা কৰা নাই কথা এটা ভাবিহে আছো কি ভাবি আছে ছাৰ যাবগে যে তাকে ভাবি আছো মোৰ মনটো বহুত দুখ লাগি আছে তাই কেতিয়া যাব ফোন এটা কওকচোন মই ফোন কৰা কথাকে ভাবি আছো কিন্তু ছাৰৰ ভোডাফোন নম্বৰটোত লগা নাই তাকে জিঅ' নম্বৰটোত কৰি চাওঁ বুলি ভাবিছো আকৌ কি কথা কৈছে কি হ'ল তাৰ জীৱটো নাম্বাৰ আছে জীৱ নহয় জিঅ' নম্বৰ জিঅ' তাকে কৈছো জীৱটো নাম্বাৰ আছে তাই মূৰ্খ জীৱ নহয় জিঅ' জিঅ' ও মাই ডগ মানে জীয়াই থকা নাম্বাৰ আছে এই চব মানে হা শুনকচোন তই মাই মানে তই কিয় মূৰ খাই আছ কচোন আপুনি এবাৰ মোৰ জিঅ' নাম্বাৰটোৰ কথা বুজাই দিয়ক তাৰপিছত মই যাবও পাৰো নাযাবও পাৰো চাগে চব মানে শুন যেনেকে বেলেগ বেলেগ নেটৱৰ্ক বিলাকৰ নম্বৰ থাকে মানে তোৰ সেই ভোডাফোন এয়াৰটেল আকৌ কি শুনিছো হে কি শুনিলি হে তেলৰো নাম্বাৰ আছে মই কহা তেল আৰু খোৱা তেলটো নাপায় একেটাই নে নকেনে বাইদেউ চাওঁ অকমান আঁতৰি দেচোন এইটো কথা মানে কি ইটো মতহে বুজাবগে আৰু